ধপাত স্বাস্থ্যৰ পক্ষে হানিকাৰক। ধপাতৰ পৰা কেঞ্চাৰ হয়। ক'ত আছনো? আৰু হেৰি নহয়, তই ফৰ্মখন পূৰালি নেকি? আৰু পাৰিলে মোৰ ফৰ্মখন পূৰাই দিবিচোন। সেই পূৰাম, টাইম আছে নহয়। ৰাণীও কেতিয়াৰ পৰা যাবি? মই কাইলৈৰ পৰাই যোৱাত আছোঁ। এই মজা, এমাহ দৌৰিয়ে চাকৰি লৈ ল'ম বাপেকে। সেই গুলি দে, তই পেকেট এটা লৈ থ, মই তিনিআলি গৈ আছোঁ। এই হ'ব পেকেট এটাহে খাবি। আচ্ছা ঠিক আছে, ফোন ৰাখ। ৰাখ। তুমি এমাহ দৌৰিহে চাকৰি সোমাবা। পাপাই দেখোন এবছৰ দৌৰিহে চাকৰি পাইছে। দাদাৰ কথা বোলে কাৰো মোৰ কথা বোলে, বুজিছা? থোৱা তোমাৰ কাম নাই, তোমাৰ ফুটনি মাৰোতেই গৈছে। খুৰা তোমাৰ কাম নাই, খুৰা তোমাৰ সঁচাকৈয়ে কাম নাই। কি হ'ল, পঢ়া শুনা নাই? এনি টাইম গেম আৰু গেম ন? স্কুল কি হ'ল আজি? তুমি দুনিয়াৰ কথা একোৱে নাজানো। আৰে আজি চানডে, আজি স্কুল বন্ধ থাকে, তুমি নাজানা নেকি? আচ্ছা কি চানডে তুমি পঢ়িব নোৱাৰা নেকি? তোমালোকে যে অকল মোবাইলটোৱে লাগিবা। তোমাৰ দিনৰ বয়সত আমি কি কাম কৰিছিলো, অকল মোবাইলটো ন? খুৰা মোবাইলটো দিয়া, মই নহ'লে মই নেকি? আচ্ছা তুমি মোবাইল নহ'লে মৰি যাবা। বৰ শুনিছানে এলে কি কৈছা, এইবোলে মোবাইল নহ'লে মৰি যাব। দিয়া মোবাইলটো, মই গেমতহে মৰিম। সেয়া তোমাৰ পৰা হাৰি গ'লো, তোমাৰ পৰা একো খেলিব নোৱাৰি। ভাই নিদিলে নেকি? নেমাতিবা মোক, তোমাক খেলৰ ডিষ্টাৰ্ব দিলে তোমাক কেনেকুৱা লাগে? ডিষ্টাৰ্ব ন, আমাৰ পিঠি ফাল ফাল কৰিছিলে খেলাৰ কাৰণে, গম পোৱা? আচ্ছা তুমি এনেকুৱা কি খেলিছিলা পিঠি ফাল ফাল হ'বলে? খেল বহুত কিবা কিবি খেলিছিলো। কি খেলিছিলা কোৱা না? আৰে কি খেলিছিলা কোৱা না? ধৰা বহুত কিবা কিবি খেলিছিলো। মুঠতে মাৰ্বল কিন্তু বহুত খেলিলো দেই, জানা? মাৰ্বলৰ কাৰণে বহুত মাৰ খালো। মাৰ্বলৰ কাৰণে মাৰ খালা? মাৰ্বলনো কেনেকৈ খেলে? শিকিবা। আৰে না কোৱা না? শিকিবা। তেতিয়া এটকাত 10টা মাৰ্বল পোৱা গৈছিল। তাৰে ভাল মাৰ্বল আৰু গধুৰ মাৰ্বলটো লাই বুলি কোৱা হৈছিল। সেইটো দি বাকী মাৰ্বলটো টিকাইছিলো। সেইটো লাকি মাৰ্বল আছিল। কেনেকৈ টিকোৱানো? এক মিনিট। ধৰি লোৱা এটা মাৰ্বল, এনেকে মিডল ফিংগাৰ লোৱা না, দেখিছ মই টিকাই দিলো। ঐ দে মাৰ্বল মই জিকিলো। নেপাও তই অন্যায় কৰিছ। ক'ত অন্যায় কৰিছ? আকৌ মাৰিম দে, মাৰ। মই প্ৰথমতে হ'ব মাৰ। ময়ো খেলিম, মই মাৰিম ৰ। অথনি এবাৰ তোক মই চিঞৰি আছিলো নাই? কথা বতৰা নুশুন? শুনা নাই? গোটেই মাৰ্বল
কেনে লাগিল হাইছা কিয় নুশুনাম আকৌ ওকে সৰি কি হ'ল কোৱা যে তাৰপিছত কি হ'ব পঢ়াৰ আগত বৰশী বাই আছো বৰশী হেতু কি বস্তু টোপনিয়া আছো কি হ'ল তাৰপিছত কি হ'ব মায়ে শুব গ'লে তা স্কুলত পঢ়ায় নে তাতো উৎপাত কৰি থাকা স্কুলতো একে স্কুলতো মাৰে খাই থাকো স্কুলতো মাৰ খাইছিলা নে তুমি ইমান গেধা আছিলা কি হ'ল গেধা নহয় আমাৰ ছাৰে তেনেকুৱা ভুল কৰিলে আমাৰ ছাৰে আচাৰি কোবাত ফুটুৱাইছিল আৰু হাত ৰঙা কৰি দিছিল আচ্ছা তোমালোকক কয় নে তেনেকুৱা আচ্ছা তোমালোকৰ লেখীয়া আমি ইমান গেধাও নহয় চাৰে পিটিবলৈ কি হ'ল এনে চোকালতা চাওঁ এতিয়াহে বুজিছো জানা ছাৰে আমাক ইমান কিয় শাসন কৰিছিল আচলতে আমাক আৰু মাৰিব লাগিছিল তেতিয়াহে আমি অলপ চিধা হৈ গ'ল আচ্ছা তোমালোকৰ ছাৰজন কেনেকুৱা আছিলে নো আমাৰ ছাৰ তোমালোকে দেখাইছিল একদম মেনেজাৰ চুল কৰিছিল কঠোৰ আৰু সমাজ স্বভাৱ আছিল একদম চিনেমাৰ ভিলেনৰ দৰে খুবা কৰি দিছ হা মূৰত কি আশা তহঁতৰ অনবৰতে কাম গোটেই মাৰ্বল গোটেই হাত যা নপঢ় তহঁতি এই কোপ খালি কচোন এই গৰু 10 কোপৰ কোপ খালি আৰু কেই কোপ বাকী আছে কচোন গৰু হাত চকু আছে হা দেখবা কি লিখিলা গোটেই খোপা কানান গ'ল হা চাই লিখো তই ইমান গ'ল তুমি এগিলা হা এইজনী পৰা আমি সদায় মাৰ খাব লাগে আজি মাৰ্বল খেলিবলৈ আহিলে এইবাৰ বদলাই ল'ম ৰ ঐ চুপচাপ না ফুটা গুড এনেকেহে লিখিব লাগে তুমি আমাৰ স্কুলখনৰ গৌৰৱ এই গৰু কিটাৰ লগত নাথাকিবা ঠিক আছে ছাৰ ঐ দাদা কিহৰ পা হেমধৰ চোৱাচোন এহঁতৰ কি হৈছে কিয় দাদা চোৱা কি চাব গৈছে ও মাষ্টৰ ই মোৰ চুলাত চিয়াহি পেলাই দিলে ইয়াক খেদি দে সদায় তহঁতৰ এখন নতুন বনা তই ভাঙাটো খাই যা আৰু তই কাইলৈ এই চুলাত নি দিবি আৰু কাইলৈ তোৰ নেওতা মুখস্থ বুজি যাম হা নেওতাৰ পৰা মুখস্থ কৰি দিবি হেমধৰ দুকুপমান ইহঁতক দি দিয়াচোন সদায় উৎপাত ইহঁতৰ পৰিণীতা তোমাৰ ভাল হৈছে যোৱা তুমি ঠিক আছে ছাৰ এই তহঁতৰ বানান লিখি হ'ল নে চাই লিখোতে ইমান দেৰি তহঁতৰ হা ছাৰ ময়ো যাওঁ নে শান্তি নাই গৰু পাপা যোৱা তুমি খাই সোনকালে আহিবা যোৱা হ'ব ছাৰ মই সোনকালে গুচি আহিম যোৱা সিহঁতৰ চাহ অকণমানকে বনোৱা আৰু হ'ব ছাৰ বিধানৰ কাম আঠুলৈকে লাডু টিঙিত দি দিলে তাৰপাছত যাৰ গুটি বেছিকে ঘূৰিব সিয়ে জিকিব ৰেডি নে 1 2 3 মই জিকিলো অথনি বেল বজাইছো তই হা বেল বজাইছো কোনে বজাবলৈ কৈছে এই বানান শুদ্ধ কৰিবলৈ দিছো নহয় লৈ আহ সোনকালে পংকজ তোৰ বাৰু হৈছে এই গাধ দুটাৰ পৰা নহ'ব আৰু নোৱাৰে সিহঁতি কেতিয়াও হেমধৰ
তুমি ইহঁতক অকণমান চাই দিয়াচোন আৰু দেই মই নোৱাৰিছোঁ এইবিলাক চাওঁ এইবিলাক কি দেখিছ এইবিলাক গৌৰে ভঙা জেৱাৰী শুধৰাই নগৈ কাম মোৰটো লিখিছ মই এইটো এটা কিমান নম্বৰ দিম এইটো কি চাচোন এইটো কি আলুগুটি পালি এইটো আলুগুটি পালি এইটো কচু গুটি আৰু এইটো ঘৰলৈ লৈ যাবি চা এইটো 3 ফাল এনেকে কৰিবি দেই আৰু এফাল দিনত খাবি আৰু এফাল ৰাতি খাবি আৰু এফাল মোলে বনাই পেলাই লৈ দিবি আনিবি নে কাইলে শুধৰাই আনিমগে কাইলে আনিবি এতিয়া লিখি এটা চাই ফুটাই ইমানটো যা লিখি এটা কৈ দে এইবোৰ পেনত মোৰ কোনে কি লগালে পেন বৰবাদ আৰু মোৰ বৰবাদ হা ঐ তহঁতি লগাই নেকি এইফালা কোনে লগালি চা এইফালা চাই ইহঁতি লগাইছে ইহঁতৰ কামে ঐ আমি এতিয়া লগালো ছাৰে মিছাকে কৈছে আমি নাই লগোৱা কি কৰো এইবোৰ কাৰ কাম কোনে লগালে হা দেখিলা হা পঢ়া শুনা পিনে নাই হা পঢ়া শুনা পিনে এইবোৰ লগাবলৈ পঢ়ি শুনা হেমন্ত ইহঁতক অংক এটা কৰি দেখাব দিয়া ঠিক আছে ছাৰ ঐ মই তহঁতক কিবা বৰ্ডত কিবা এটা দিছো তহঁতে লিখি ল বুজিছ নহয় তোমালোকে পাইছা না নাই কোৱা তাৰপিছত কি হ'ব স্কুলৰ বেল তোমালোকে আমি ঢাপলি মাৰি গাই যাওঁ আজি স্কুল ছুটি গৰম ৰ'দে ঘৰৰ পৰা আকৌ খেল আৰম্ভ এবাৰ কি হৈছে না বিজনে চাইকেল যাব নি ভৰ্তি যে মোৰ দুখ পালে নেকি এই জহনীকেইটাই মোৰ তেজটোপা খালে আৰু ঐ তহঁতি ঘৰলৈ যা বাবা মাজনী খাই লৈ আহা যোৱা খাই লৈ যোৱা আহিলি না এই গৈছো মই গৈছো ৰবা আহি আছো ৰবা পেকেট দে আকৌ এই ৰ না নিবি আহিছে তাৰ পৰা খাম আকৌ আজি নিবিয়ক বেজি চাপ দিম আবে তহঁতি মোক ফকতীয়া পাইছ নেকি অথনিৰ পৰা ৰখি আছো ন আবে ৰণী হয় মোৰ ৰণী ৰ'ব টাইম নাই মোৰ জলদি আন পেকেট বাপজন পালেহি ৰণী কি খবৰ মজা তোৰ একদম লবৰ দে তোক ভাল লগা নাই এইফালে মজা আপোনাৰ গাটো লওঁতে একো অসুবিধা হোৱা নাই মানে আৰে তই কিয় ইমান দেৰি কৰিলি মই তোক ভাল ছাজেশ্যন এটা আছো শুন যেনে কি তই আমাৰ তিনিটাক ভাল খানা এটা খুৱাই দে তোৰ চাকৰি পাক্কা কাললৈ গৈছ ন তই এটা কাম কৰ এতিয়া পেকেট টান বাকী পাৰ্টি পাছত দিবি দি আছো ৰ না আৰে তোৰ মাইকী খবৰ কচোন কেনে কি কবি তাই দেখিলে কলিজা পেঁচ এটা বাজি যায় তাৰ চিগা তহঁতৰ ফাটলামি বাদ দে ফৰ্ম কেতিয়া দিবি সেইটো ক তহঁতি দিয়াই নাই মানে এতিয়া টাইম চাইম নাই বাদ দে আৰু টাইম গ'ল ডাঙৰ কথা হ'ব মোৰ এতিয়ালৈ আছো নে দুনীয়া কথা কি জান তই বাংক পাই ঘূৰি ফুৰিবি তই আৰু কাম বন নাই সেই মই দিয়াই নাই মই আজি ফৰ্ম দিবই লাগিব তহঁতি ৰ মই যাওঁ চচপা দে মোৰ ঐ গৰু আজি দেওবাৰ ঐ কি বস্তু এইটো ঘূৰিয়া এইডালে পেকেটে পইচা চইচা নিদিলে দেখোন এতিয়া তই বেছিত খা ল আৰু এইটো
খুৰা থৈ যে কৈছিলা কোৱা না সেই ৰ'বা আহি পাইছোহে গৰমত এ কোৱা না প্লিজ সেই কোৱা ৰ'বা কম না নহয় যোৱাচোন যোৱা তুমি যোৱা তাৰপিছত কি হ'ল জানা নেমাতিবা মোক যোৱা নুশুনা যদি নাই ইয়াৰ পিছতহে আছিল আচল মজাটো শুনিম কোৱা অ বাইদেউ ক'ত গৈছিলেনো মোৰ কঁকালৰ বিষ এটা হৈছে যোৱাবলৈ গৈছিলো গম পাওঁ নে এই জহনীকেইটাই খুন্দা মাৰি মোৰ কঁকাল দুখ খালে থাকিব পৰা নাই সেইকেইটাক আজি গৈ মই ঘৰত এপিখন দিমগে ৰ'ব বাইদেউ ৰচোন ৰ মোৰ এইখনতে বিষ আছিলে ভালে হৈ গ'ল দেখোন মই যোৱাবলৈ নাযাওঁ ঘৰলৈ যাওঁগে দেই তহঁত যাবি আৰু কামান 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 নাইন কমন খুৰা আৰু এটা মাৰা এই খুৰা তুমি 10টা নোৱাৰিলা তোমাৰ কাম নাই আচ্ছা সেই মানুহজনী কি খুন্দা খাই বিষ ভাল হৈ গ'ল তাৰপিছত কি হ'ব আকৌ ওলাল বিধান মোক এখন বনাই দিব কৈছো বৰ ধুনীয়া লাগিছে এইটো এটাই বনাইছে বই আমি ৰেতাক কওঁগৈ বই নিবিড় দাদা মোক টানা আকৌ ঐ মই টানিম দে আৰু টানা যোৱাত টানা এই ৰবিচোন এজনী টানিছো নহয় জোনবায়ে বেজি এটি দিয়া জোনবায়ে বেজি এটি দিয়া দেতা নিব আকৌ এনেকুৱা এখন বনাই দিয়কচোন কি হ'ল গাড়ী লাগে হে দুধৰ পচলা নিমখ আৰাম গাধৰ পোৱালি গাড়ী লাগে হা পঢ়া শুনা পিনে নাই গাড়ী লাগে আপুনিহে কৈছিলে যে মাৰ্বল খেলিব নালাগে গাড়ীখনকে চলাও গৰু মই কৈছিলো কেতিয়া কৈছিলো মই বাবা নিবি যাচোন সেই ভঁৰালৰ গাধৰ এতিয়া হালোৱা চাইডাল আছে আনি দে মই এই গৰুটোৰ পিঠিখন আজি ফাল কৰি দিওঁ ছাৰে কৈছিলে এনেকে দৌৰি বোলে গাড়ী চলালে স্বাস্থ্য মগজু ভালে থাকে কি হ'ল ছাৰে কৈছিলে আৰু গাড়ীৰ লগত মগজু কিহৰ সম্পৰ্ক হা ছাৰেহে জানিব ছাৰে কৈছিল হা হ'ব তুমি আকৌ বনাই দিলে নে নিদিয়াকে পাৰিব জানো আমাক বনাই দিবা আৰে বাবা মই বনাব নাজানো নহয় তাৰপিছত বহকচোন বহক আমাৰ এইকেইটা অলপ আগলৈকে আছিলে কলে গ'ল জানো ঘপককে মইতো ইহঁতক দেখিয়ে সোমাইছিলো ক'ত গ'ল আকৌ জানো ছাৰ আমাৰ ইহঁতৰ পিছে পঢ়া শুনা কেনে চলিছে পঢ়া শুনা পংকজৰ ঠিকেই আছে নিবিড়ক কিন্তু অকণ গুৰুত্ব দিব লাগিব ছাৰ দুকুমান দিবচোন মোৰ কথা ঘৰত একদম নুশুনে নহয় কিমান নোৱাৰো কবাম আজি ইহঁত এটাও স্কুল নগলে ৰৈ গুচি আহিলো আৰু মাতকচোন মাতক ইহঁত ক'ত আছে সোনকালে মাতক ঐ তহঁতে বিচৰা তলত কি কৰিছ ওলা তই নকবি যা মই কৈ দিম ৰ এতিয়া ঐ নকবি ঐ ছাৰ এইকেইটা ৰাম ঐ জহনীহঁত তহঁতে বিচৰা তলত কি কৰিছ ওলা ছাৰ পেঞ্চিলডাল বিচাৰি আছো হেই ওলোৱা তোমালোক মোক দেখি বিচনা তলত সোমাবলৈ আহিছা আজি তোমালোক স্কুলো নগলা পৰীক্ষালৈও কেইদিন আছে হা ছাৰ পেঞ্চিলডাল বিচাৰি আছিলো পেঞ্চিলডাল বিচাৰি আছিলে অহা সোমবাৰৰ পৰা পৰীক্ষা হ'ব এইকেইদিন স্কুল বন্ধ থাকিব পৰিণীতা শুনিছানে পংকজ পঢ়া শুনাত অকণ মন দিবা
ভাল নম্বৰ পালেহে ভাল স্কুলত নামভৰ্তি কৰিব পাৰিবা গম পাইছা নাই অঁ হ'ব ছাৰ পঢ়িম বাৰু মই যাওঁ তোমালোকে পঢ়া শুনা ভালকে কৰিবা খেলা ধূলা অলপ কমাবা গম পাইছানে মই এতিয়া আহিছো এতিয়াও মনত আছে সেই শৈশৱৰ দিনবোৰ কি যে মধুৰ আছিল না দুখ আছিল না ভাগৰ আছিল কিমান যে কি সপোন দেখিছিলোঁ ডাঙৰ হৈ যেন চব শেষ হৈ গ'ল আকৌ ঘূৰি যাব মন যায় সেই শৈশৱৰ দিনবোৰলৈ সেইকাৰণে তোমাক কওঁ মোবাইল টিকি নাথাকিবা বাবা